So guys, এয়া কইনাৰ মেহেন্দি। ওয়াও, ধুনীয়া হৈছে। কইনাৰ মেহেন্দি ধুনীয়া হৈছে। So এয়া মোৰ মেহেন্দি। মোৰ মেহেন্দি। She is trying a lot. এইটো কইনা। তাৰপিছত পিনে চাওঁ মেহেন্দি আঁকি আছে। মেহেন্দি। মেহেন্দি আঁকা মানুহ মেহেন্দি আঁকি আছে এতে কইনা সৰু বাবে এখন মেহেন্দি এয়া মেহেন্দি আৰ্টিষ্ট এইটো কইনা আৰু 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 এইটো হ'ল মই আঁকিছো এইটো মই আঁকিছো আমাৰ মেহেন্দি সেয়া ভালে হৈছে আমাৰ মেহেন্দি এয়া মেহেন্দি চলি আছে খালি এইটো আমাৰ কইনা হ'ব ন পাপা কইনাৰ মুচন চানা So guys, আকৌ এবাৰ সকলোকে ওয়েলকাম জনালো আৰু গাইজ সকলোৱে ভিডিঅ'টো চাই থাকিব চ' আমাৰ ভাগিনৰ তুলনি বিয়াৰ ভিডিঅ' চ' চাই থাকিব সকলোৱে ভিডিঅ'টো শেষলৈ অলপমান ফানি চলি আছে আৰু আমাৰ মাজত চ' গাইজ এয়া আমি বিয়াত আহিলোঁ চ' বিয়াখন বন্দনা ভৱনত পতা হৈছে লাল গণেশৰ বন্দনা ভৱনত চ' আহি পূৰা ফুচকাত ধৰি গ'লোঁ চ' মানুহ চানুহ নাছিল সেইকাৰণে মই ভাবিছোঁ মই আগে ধৰোঁ তাৰপিছত আৰু সকলোৱে আহি গ'ল খাবলৈ ফুচকা মোৰ লগত চ' গাইজ চাই থাকিব ভিডিঅ'টো সিহঁতে ফুচকা খাই আছে তামান মই খাই ল'লোঁ এয়া ফুচকা দি খালোঁ তাৰপৰা এইফালে আহিছে ফুচকা খাবলৈ আৰু এইফালে কফি যোনে যি খায় আৰু সেয়া কইনাৰ মাক চ' গাইজ কইনাৰ মাক পূৰা ব্যস্ত চ' আলহীবিলাকক মাত দি আছে আৰু চ' পূৰা ব্যস্ত আৰু গাইজ এইফালে ফুচকা খাইছে আৰু এইফালে পূৰা খানা চানা খাবলৈ গৈ আছে মানুহবিলাক পূৰা আইচক্ৰীম চলি আছে যিহেতু মোৰ অকণমান চৰ্দি লাগি আছে চ' মই অলপে খাইছোঁ আইচক্ৰীম চ' বেছি খোৱা নাই আৰু চ' গাইজ এয়া আমাৰ বাইদেউৰ সৌৰক্ষেৰ মানুহ পূৰা একদম বাছ লৈ আহিছে পলাশবাৰীৰ পৰা আহি আছে ত' ৰাস্তা ভুল হৈ গৈছিল ফোন কৰিছিল আৰু সেনেকৈ লোকেশ্যন দি আৰু আহি গ'ল আৰু ইয়াতে এয়া কি একদম আইসক্রিম খাই আছে চৰ্দি লাগি খাইছে লাগো অ যাব যাব গাইজ এয়া আইচক্ৰীম খাই আছে আমি মানুহ আহি আছে এইফালে বাইদেউ এইফালে খাই দিয়ক হে মই এইফালে খাই 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 চ' গাইজ আমাৰ গুণে পূৰা একদম ছোৱালীটোৰ লগত পূৰা একদম খেলি আছে চ' মই অকণমান ভিডিঅ' ৰাখি থৈ দিলোঁ আৰু গাইজ কইনা এফালে পূৰা একদম ব্যস্ত ফটো উঠাত চ' যিহেতু আলহীবোৰ আহি আছে পূৰা একদম ফটো চটো উঠাত ব্যস্ত কইনা পূৰা একদম সময় পোৱা নাই কইনাই গাইছে প্লেট গুছিললৈ এতিয়া আমি ভাত গাইজ এতিয়া ভাত খাম আৰু সেইকাৰণে পূৰা এফালৰ পৰা বস্তু লৈ আছোঁ পূৰা নেমু তাৰপিছত আচাৰ বেঙেনা চপ চাটনি ভাত
দালি চ' পোলাওটো নাখাওঁ এতিয়া, পিছত অকণমান এনে ট্ৰাই কৰিম। চ' এয়া মিক্স ভাজি আৰু এইফালে পনীৰ, মানে গোটেইকেইটা আইটেমে অলপ অলপ মানে খাই চাওঁ আৰু কেনেকুৱা হয়। চ' গাইজ এয়া হ'ল মাছ আৰু এইফালে চিকেন, চিলি চিকেন এয়া লৈ ল'লোঁ, একেলগে পুৰা লৈছোঁ আৰু এইফালে খাই আছে আমাৰ মমী বাইদেউ। এয়া চ' গাইজ আমাৰ মমী বাইদেউ পুৰা লাজ কৰিছে ভিডিঅ' কৰাৰ কাৰণে। দি আছে ল'ৰাটো। চ' আমাৰ ঘৰৰে বাইদেউৰ ল'ৰা এটা আছে চেম তেনেকুৱা। চ' মই ফটো মাৰি তাক দিব খুজোঁতে চ' দেখাই পালে আৰু কইনাৰ মায়া কেনেকৈ আছে দেউন মুখখন পেটটো এইটো টিকলা ভাগিন না ভাগিন। ভাত খালা নে খোৱা নাই? হা খোৱা নাই, ভাত খোৱা নাই? চাচোন বায়াকৰ বিয়া ভাত খোৱা নাই। গাইজ এয়া হ'ল আমাৰ কইনা। চ' কেনেকুৱা লাগিছে জনাব। আমাৰ কইনাজনী বিউটিফুল হয়নে? পুৰা আজি বিয়া। কইনাজনীক কেনেকুৱা লাগিছে জনাব হয়নে নহয়? পুৰা বিজি ন, মানুহ বহুত আছে, সেইকাৰণে আমি ভিডিঅ' বনাবই পৰা নাই আৰু শেষত আৰু কোনো মানুহ নাই, একদম খালী। অনলি মোৰ পেৰেণ্টছ আছে, মোৰ মাহী। আমি কেইটাই আছোঁ আৰু ঘৰৰ মানুহ। চ' থাকিব এতিয়া আমাৰ বিয়া খতম ন। হাই দিয়া। চ' গাইজ যিহেতু বিয়া খতম, চ' কইনাই পুৰা খানাবিলাকৰ ফটো লৈ আছে। চ' গাইজ এইটো ভিডিঅ' ইমানখিনি আছিল। চ' ভিডিঅ'টো কেনে পালে জনাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে চেনেলটো। চ' আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাইছোঁ। চ' গাইজ বাই বাই অল।